গাইজ যিটো প্লেচেৰে আহিছোঁ এইটো যে ভুটীয়া প্লেচ বহুত ডেঞ্জাৰ মানুহ এটা আছে একদম। হেই গাইজ ৱেলকাম বেক টু আনাদাৰ ভ্লগ। তো আজি আমি যাম নানীৰ তাত। মই ৰাতিপুৱা চাহ খাই আহিলোঁ, অলপ দেৰি হ'ল উঠোঁতে। কি খবৰ বাকী চবৰে ভালে? মই গান গাই আহি আছে দুটা, এটা হৈছে নানীক লৈ কিনে আইতাক ল'ব লাগিব, আইতাক লৈ পিনে মই মাহিতাত থৈ কিনে আকৌ আহিব লাগিব, আৰু দুটামান কাম কৰি কিনে মই ঘৰত আহিম। আজি মঙলবাৰে বজাৰত আমি বেজাৰত হোৱা মঙলবাৰে বজাৰটো আজি আপোনালোকক দেখাম। ओके चलो भाई चलो चलो भाई देखो अब मैं क्या करता हूँ। तो गाइस আজি বতৰ মজা একদম সুহানা বতৰ চাওক। সানি ডে, ইটস এ সানি ডে। ও ইয়ে আরাম, হেভি আরাম লৈছে দুটাই। গাইস মজা রাস্তা দেখাইছে, মজা রাস্তা চাব। वेदर देखिए कैसा है लगा। তো গাইস আমিতো বেয়া বস্তু নাখাওঁ, সেইকাৰণে এটা ভাল বস্তুৱে ল'লোঁ খাবৰ কাৰণে। আমুল লাচি কেনে अबे साले तभी मैं খাবা খাবা। পানী দি আরে বহুত গরম। গাইস ভুটিয়া প্লেস, গাইস যিটো প্লেচেৰে আহিছোঁ এইটো যে ভুটিয়া প্লেচ। বুজা খালি যা বস্তু দেখাইছোঁ, স্পেচিয়েল বস্তু, যিটো বস্তু লুপ্ত হৈছে লাহে লাহে। কহুৱা বন কেনেকুৱা লাগিছে দেখি। আকাশ চাওক কি মজা লাগিছে আজি মেঘ। গাইস আহি পালো মামাৰ ঘৰ। মামাৰ ঘৰ দেখাই আছো, এইটো কনষ্ট্ৰাকশ্যন চলি আছে, হোৱা নাই ক্লিয়াৰ। আমার আইতা, আমার নানি নানি দেখালো আজি। আমার আমার বহুত বহুত ডেঞ্জাৰ মানুহ এটা আছে একদম শেরনি টাইপ মানুহ চাব। গাইস পোৱালি পোৱালি। তো গাইস আগতে মই নানিক থৈ আহোঁ আমাৰ মাহীৰ ঘৰত, থৈ এতিয়া যাব ওলাইছোঁ। নানি ভয় কৰি আছে বাইকত যাব মোৰ লগত। তো ফাইনেলি গাইস মই আইতাক থৈ আহিছোঁ, কিন্তু আইতাৰ লগত যেতিয়া থৈ আহিলোঁ মাহীৰ ঘৰত, তাতে মাহীয়ে যি বস্তু খুৱাইছে আইতাই কি কৰিছে জানে? জানানে? কৈ আছোঁ শুন। কণী এটা উহাইছে, কণী গৰম কৰি বইল কৰি দিলে মোক। কণীটো এতিয়া এৰাব পৰা নাই, তো এৰাব নোৱাৰা কাৰণে আইতাই এৰাই দিলে। এৰাই দি কিনে একদম টিকলু টিকলুকে একদম পুৰা কণী বাকলিৰ পৰা এৰাই দি কিনে মোক আইতাই খাব দিছে। কণীৰ কুহুমটো ভালকৈ দিছে, কিন্তু সেইটো বস্তু এতিয়া খাওঁ কেনেকৈ? টিকলু টিকলু কৰি ক্লিয়াৰকৈও পোৱা নাই একো বস্তু, কিন্তু বাকী খোৱা ঠিক আছে। কণীটো আইতাই কিন্তু অৱস্থা বেয়া কৰিছে। মই খালি কেপচাৰ নকৰিলোঁ, কিন্তু খালি এতিয়া কৈছোঁ ইনচিডেণ্টটো কেনেকুৱা অৱস্থা কৰি দিছে কণীটো, এটাই বেলেগ আৰু। তো গাইছ মই আজি গায়ে ধোৱা নাই এতিয়ালৈকে, 12টা বাজিল দিনৰ। আৰু তোমালোকে হাঁহিবা আকৌ মই এতিয়া গা নাই ধোৱা বুলি কৈছোঁ, লেতেৰা মানুহ। নহয় ভাই, গা ধুম, কিন্তু মোৰ অলপ বেলেগ কাম আছিল, কামটো কৰি আহিছোঁ। কামটো কৰি কিনে গা ধুম, গা ধুই কিনে ভাত খাম, ভাত খাই পিনে ঘৰত যাম। কাৰণ মই এতিয়া মামাৰ ঘৰত আহিছোঁ ন, মামাৰ ঘৰৰ পৰা মাহীৰ ঘৰ গ'লোঁ, মাহীৰ পৰা ইয়াতে আহিলোঁ। আৰু মোৰ এয়াই চলি থাকে এতিয়া আৰু। ব্লগটো চাই থাকক, বাই। এটা বস্তু দেখাম, বস্তু সেউজীয়া পৰিৱেশ জানে চাওক। ওপৰত আকাশখন পুৰা ৰ'দ দি আছে মোৰ মুখত, সেইকাৰণে মানে চকু মুজিব লগা হৈছে। পিছফালেও চাওক, সৰুৰে পৰা সেউজীয়া পৰিৱেশত থাকোঁ, ডাঙৰ হৈছোঁ সেউজীয়া পৰিৱেশতে। বাছ কতৰা য়ে জিন্দগী। গাইছ ঘৰ আহি অলপ বহুত ভাগৰ লাগিছে, তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই, গুড নাইট।